বহুত লোকৰ পাছপোৰ্ট আৰু ভিজাক লৈ কনফিউজন থাকে। পাছপোৰ্ট কি, ই কেই প্ৰকাৰৰ, ভিজা কি, ই কেই প্ৰকাৰৰ। আটাইতকৈ ইম্পৰ্টেণ্ট পাছপোৰ্ট আৰু ভিজাৰ মাজত পাৰ্থক্য কি? যদি আপোনাৰো তেনে কনফিউজন আছে, এই ভিডিঅ' আপোনাৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিংকু। আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম পাছপোৰ্ট আৰু ভিজা বিষয়ে। তেন্তে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাছপোৰ্ট এক্ট 1967 মতে পাছপোৰ্ট হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰাপ্ত লিগেল ডকুমেণ্ট। ই চাৰ্টিফাইড কৰায় যে পাছপোৰ্ট হোল্ডাৰজন ভাৰতবৰ্ষৰ নাগৰিক। সেয়ে এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ হ'লে পাছপোৰ্ট বাধ্যতামূলক। ইয়াক আমি সাধাৰণ ভাষাত জানো আহক। আমি কোনো এখন ৰাজ্যৰ হোটেলত থাকিব হ'লে সেই হোটেল কৰ্তৃপক্ষক আমাৰ ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ নতুবা আধাৰ কাৰ্ড শ্বেয়াৰ কৰিব লগা হয়, কাৰণ তাত আমাৰ নিজৰ পৰিচয়ৰ উপৰিও আমাৰ এড্ৰেছ সন্নিৱিষ্ট হৈ থাকে। ঠিক সেইদৰে পাছপোৰ্ট হৈছে ইণ্টাৰনেশ্যনেল ID প্ৰুফ। পাছপোৰ্টৰ জৰিয়তে আমি যে ভাৰতৰ নাগৰিক তাক প্ৰুভ কৰে। আশা কৰোঁ এইখিনিৰ পৰা আপুনি পাছপোৰ্ট কি সেই বিষয়ে অলপ হ'লেও জানিব পাৰিলে। এতিয়া আহোঁ পাছপোৰ্ট কেই প্ৰকাৰৰ। ভাৰত চৰকাৰে পাছপোৰ্টক 3 প্ৰকাৰে ভাগ কৰিছে। নাম্বাৰ ফাৰ্ষ্ট, ৰেগুলাৰ পাছপোৰ্ট। এই পাছপোৰ্ট দেশৰ সাধাৰণ লোকৰ বাবে দিয়া হয়। ইয়াৰ ৰং নেভি ব্লু। এনেধৰণৰ পাছপোৰ্ট 36 বা 60 পেজৰ থাকে। নাম্বাৰ ছেকেণ্ড, অফিচিয়েল পাছপোৰ্ট। এনেধৰণৰ পাছপোৰ্ট আমাৰ দেশৰ সেইসকল চৰকাৰী বিষয়াক দিয়া হয় যি আন দেশৰ লগত আমাৰ দেশক কমাৰ্চিয়েলি ৰিপ্ৰেজেণ্ট কৰে। এই পাছপোৰ্টৰ ৰং বগা হয়। নাম্বাৰ থাৰ্ড, ডিপ্ল'মেটিক পাছপোৰ্ট। এনে পাছপোৰ্ট ইণ্ডিয়া ডিপ্ল'মেট বা হাই প্ৰায়ৰিটি বিষয়াসকলৰ বাবে ইছ্যু কৰা হয়। এই পাছপোৰ্টৰ ৰং মুগা। এতিয়া আমি কথা পাতোঁ ভিজা বিষয়ে। ভিজা হৈছে আপুনি যিখন দেশলৈ যাব সেইখন দেশৰ পৰা লাভ কৰা অনুমতি পত্ৰ। কিন্তু সেইখন দেশত আপুনি কিমান দিন থাকিব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ ভিজাৰ ওপৰত। কাৰণ যেনেদৰে পাছপোৰ্ট 3 প্ৰকাৰৰ, সেইদৰে ভিজাও কেইবা প্ৰকাৰো আছে, কিন্তু মেইনলি ভিজা 8 প্ৰকাৰৰ। ট্ৰেনজিট ভিজা, টুৰিষ্ট ভিজা, বিজনেছ ভিজা, ষ্টুডেণ্ট ভিজা, ৱৰ্কিং ভিজা, মেৰিজ ভিজা, ইমিগ্ৰেণ্ট ভিজা আৰু মেডিকেল ভিজা। ট্ৰেনজিট ভিজা 24 ঘণ্টাৰ বাবেহে। এই ভিজা ইমাৰ্জেঞ্চি কাৰণত লোৱা হয়। যেনে আপুনি আমেৰিকা যাব, কিন্তু তাৰ আগতে লণ্ডন যাব লাগে। সেই কিছু সময়ৰ বাবে ট্ৰেনজিট ভিজা লোৱা হয়। এতিয়া আমি আহোঁ টুৰিষ্ট ভিজালৈ। যদি আপুনি কোনো এখন দেশত ফুৰিবৰ বাবে যাব বিচাৰে, তেনে আপুনি টুৰিষ্ট ভিজাৰ বাবে আবেদন কৰিব লাগিব। এতিয়া আহিল বিজনেছ ভিজালৈ। এই ভিজা আপুনি যদি কোনো এখন দেশত ব্যৱসায় কৰিব বিচাৰে, তেনে আপুনি বিজনেছ ভিজাৰ বাবে আবেদন কৰিব লাগিব। ষ্টুডেণ্ট ভিজা। যদি আপুনি কোনো এখন দেশত পঢ়িবৰ বাবে যাব বিচাৰে, তেনে আপুনি ষ্টুডেণ্ট ভিজাৰ বাবে আবেদন কৰিব লাগিব। এই ভিজা মাথো ষ্টুডেণ্টৰ বাবেহে। আনহাতে যদি আপুনি অন্য দেশত জব কৰিবৰ বাবে যাব বিচাৰে, তেনে আপুনি ৱৰ্কিং ভিজাৰ বাবে আবেদন কৰিব লাগিব। এতিয়া আহোঁ মেৰিজ ভিজালৈ। যদি আপুনি অন্য দেশৰ মহিলাৰ লগত বিবাহ কৰিবৰ বাবে সেই দেশলৈ যাব বিচাৰে বা তেওঁ আপোনাৰ দেশলৈ আহিব বিচাৰে, তেনে আপুনি মেৰিজ ভিজাৰ বাবে আবেদন কৰিব লাগিব। এতিয়া আহোঁ ইমিগ্ৰেণ্ট ভিজালৈ। যদি আপুনি আন এখন দেশত পাৰ্মানেণ্টলি থাকিব বিচাৰে, তেনে আপুনি সেই দেশৰ ইমিগ্ৰেণ্ট ভিজাৰ বাবে আবেদন কৰিব লাগিব। মনত ৰাখিব, এই ভিজা যাবৰ বাবেহে, কাৰণ যোৱাৰ পাছত আপুনি সেই দেশৰ নাগৰিক হৈ পৰিব। ইয়াৰ পিছত আহিল মেডিকেল ভিজা। চিকিৎসাৰ বাবে যদি আপুনি অন্য দেশলৈ যাব বিচাৰে, তেনে আপুনি মেডিকেল ভিজাৰ বাবে আবেদন কৰিব লাগিব। এতিয়ালৈকে আপোনালোকে জানিলে যে পাছপোৰ্ট আৰু ভিজা কি। এতিয়া আমি আলোচনা কৰিম পাছপোৰ্ট আৰু ভিজাৰ মাজৰ পাৰ্থক্য বিষয়ে। পাছপোৰ্ট এখন লিগেল ডকুমেণ্ট। যিকোনো এখন দেশ, সেই দেশৰ নাগৰিক অন্য এখন দেশ ভ্ৰমণ কৰিবলৈ ID হিচাপে দিয়া অনুমতি পত্ৰ। কিন্তু ভিজা অন্য দেশত থাকিবলৈ, কাম কৰিবলৈ বা পঢ়িবলৈ দিয়া টেম্পৰী অনুমতি পত্ৰ। পাছপোৰ্ট যিখন দেশৰ নাগৰিক আপুনি, সেইখন দেশে ইছ্যু কৰে। আনহাতে ভিজা আপুনি যিখন দেশলৈ যাব সেইখন দেশে ইছ্যু কৰে। পাছপোৰ্ট মিন্স প্ৰমাণপত্ৰ, কিন্তু ভিজা মিন্স বিদেশত প্ৰৱেশ কৰা অনুমতি পত্ৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি পাছপোৰ্ট কেনেকৈ এপ্লাই কৰে আপুনি জানিব বিচাৰে, তেনে কমেণ্ট বক্সত জনাব। তেতিয়া আগন্তুক ভিডিঅ'ত আমি
ইয়াৰ ওপৰত আলোচনা কৰিম। তেনে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।